অ' মা কি কৰিছা? অ' ভালনে? অ' মোৰ ভাল আৰু দিয়া। এই পইচা অলপ লাগিছিল মানে কলেজৰ এডমিশ্যন আছে নহয়। বেছি নহয় 20,000 মান টকা লাগিছিল আৰু। অ' অ' ঠিক আছে দিয়া। Yes! আহি গ'ল মোৰ DSLR আহি গ'ল। এডমিশ্যনৰ পইচা বুলি কৈ মাৰ পৰা পইচা আনি DSLRটো কিনিলোঁ। কথাটো ভাল নহ'ল নেকি? আজি হৈছে আৰু এতিয়াতো মই ফটোগ্ৰাফাৰ হৈ গ'লো। এতিয়া এটা লোগো বনালোঁ, প্ৰশান্ত প্ৰীত ফটোগ্ৰাফী। এতিয়া নো মাতাচি নো পিতাচি। আগতিকে গীতাশ্ৰীকে ফোন এটা লগাই লওঁ। অঁ গীতাশ্ৰী, আৰু আজি DSLR এটা নিল নহয়। অ' হয় নি? পাৰ্টিটো কেতিয়া দিবা? অঁ পাৰ্টি দিম। কাইলৈ মানে মোকো ফটো দুখনমান মাৰি দিবা হা। ফটো? অঁ ঠিক আছে দিয়া। কাইলৈ গীতাশ্ৰী ফটো মাৰিম এই মজা লাগিব। কিবা এটা ভাল কাম কৰিব লোৱাৰ আগত এই কিপনডালে ফোন কৰিব হ'ল আৰু। হেল্ল'। অঁ বন্ধু, DSLR এটা আনিলা বুলি কোৱা শুনিছোঁ। অঁ আজি আনিলোঁ। অঁ তেন্তে কাইলৈ ফটো কেইখনমান মাৰি দিবা আৰু। কাইলৈতো গীতাশ্ৰীক ফটো মাৰিম। কাইলৈ নোৱাৰিম অ'। কাইলৈ মোৰ বৰ ইম্পৰ্টেণ্ট কাম এটা আছে। আৰে পইচা দিম নহয়, কেলৈ টেনশ্যন লৈছা তুমি? পইচা দিবা? ঠিক আছে দিয়া, তুমি এটা কাম কৰা, তুমি আজিয়ে গুচি আহা। অঁ ঠিক আছে তেন্তে, মই গৈ আছোঁ দেই। ঐ এইফালে অলপ ঠেলি দে, মই এফালে যাব লাগে। কিপন দাদা এইকণত মানুহজনো তেনেকৈ নাই দেখোন। পেট্ৰলৰ দামো বহুত বাঢ়িল, অলপ ঠেলি যোৱাই ভাল হ'ব। কিপন দাদা Hello, David Prasad. Hello, Kabir Rose. Hello, Babu Rao.
ফটো কেইখন হ'লো চাওঁ 420 কি ক'লি আৰে 420খনমান হ'ল সেইটোৱে কৈছোঁ বা হ'ব দে ৰাতিলৈ ফটোবোৰ দি দিবি খালি দেই আৰু ডকুমেণ্ট কৰি দিবি হোৱাটছএপত ডকুমেণ্ট কৰি দি দিবি ফটোখিনি বাকী পইচাটো পইচা মোক পইচা এই ইমান সৰুৰ পৰা একেলগে পঢ়িলোঁ এই ইমান সৰুবা নহয় ইমান সৰুৰ পৰা ইমান সৰুৰ পৰাই হওক তই পইচা ল'বলৈ লাজ লগা নাই হ'ব হ'ব পইচা নালাগে যা 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 হেল্ল' কোন মই বিকাশে কৈছোঁ ফটো দে আকৌ কাইলৈ ল'বি যা ৰাতি 1 বাজিলে পাৰিলে ফটোখিনি দি দিবিচোন ৰেনুমাই কৰিব লাগে আৰু পদুমি কৰিব লাগে ফটোকে দি দিবিচোন বাৰু হেল্ল' তুমি কাইলৈ 9টা বজাত নৈ পাৰলৈ ওলাই আহিবাচোন তাতে ফটো মাৰিম তুমি মাৰিলে 9টাত কি মই এতিয়াই যাব পাৰিম ঠিক আছে বাৰু দিয়া কাইলৈ 9টাতে যাম দাদা বাইকখন লৈ গ'লো খোজকাঢ়ি আহোঁতে বহুত দেৰি হৈ গ'ল ব'লা ঐ সেইটো লোৱা আৰু যিমান ফটো মাৰি থাকা মই যাওঁ আপুনি বাৰু ফটোগ্ৰাফাৰ হ'ম বুলি ভাবিছে নেকি নহ'ব দেই বহুত কামোৰ দিয়ে এবাৰ ফটোগ্ৰাফাৰ হৈ যাওক গম পাই যাব